বন্ধুসকল অহাকালি হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ৰিজাল্ট ঘোষণা কৰিছে তো আপোনালোকে আমাৰ এইটো ৱেবছাইটত আহি সেইটো লিংকত আপুনি যাব পাৰিব অহাকালি আপোনাৰ 9টা বজাৰ লগে লগে ৰিজাল্টৰ লিংকটো এক্টিভেট হৈ যাব তো আপুনি সেই লিংকত যায় আপোনাৰ ৰিজাল্টটো আপুনি চাব পাৰিব কেনেকৈ আপুনি সেই ৰিজাল্টটো চাব পাৰিব সেই বিষয়ে আমাৰ এইটো পোষ্টত গোটেই ডিটেইলছখিনি জনোৱা আছে পোষ্টৰ লিংক মই মোৰ ডেছক্ৰিপশ্যনত দি দিম সেইটো লিংকত যায় আপুনি এইটো পোষ্টত আহিব পাৰিব অহাৰ পিছত ইয়াতে গোটেই ডিটেইলছখিনি দিয়া আছে তো আপোনালোকে পঢ়ি ল'ব কি কি ডিটেইলছ দিয়া আছে ইয়াতে চাওক আছাম HS ফাইনেল ৰিজাল্ট 2026 আপোনাৰ ৰাতিপুৱা 9 বজাৰ লগে লগে লাইভ হ'ব সেই বিষয়ে ইয়াতে আপোনাৰ গোটেই ডিটেইলছ দিয়া আছে তো আপোনালোকে এইটো পোষ্টত আহক অহাৰ পিছত গোটেই ডিটেইলছখিনি পঢ়ি ল'ব আপোনালোকৰ সুবিধাৰ্থে আমি ইয়াতে আছামিজ লেংগুৱেজত গোটেই পোষ্টটো পাব্লিছ কৰিছোঁ তো আপোনালোকে আমাৰ এইটো পোষ্টত আহক অহাৰ পিছত গোটেই ডিটেইলছখিনি ইয়াতে দিয়া আছে কালি হ'ল আপোনাৰ 20 এপ্ৰিলৰ ৰাতিপুৱা 9 বজাৰ পৰা ৰিজাল্টটো লাইভ হ'ব তো আপুনি কেনেকৈ চাব পাৰিব যেতিয়া আপুনি পোষ্টত আহিব অহাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপুনি তলৰ পিনে আহিব অহাৰ পিছত ইয়াতে চাব ইম্পৰ্টেণ্ট লিংকৰ এটা বক্স দিয়া আছে তো আপুনি এইটো বক্সত চাওক চেক ৰিজাল্ট চুন বুলি আছে এইটো আপোনাৰ লিংকটো কালি এক্টিভেট হৈ যাব তো আপুনি এইটো লিংকত ক্লিক কৰাৰ লগে লগে যিটো ৱেবছাইটত আপোনাৰ ৰিজাল্টটো শ্ব' কৰিব সেইটো ৱেবছাইটৰ পেজত লৈ যাব এইটো লিংকে লৈ যোৱাৰ পিছত আপুনি তাৰ পৰা ৰোল নম্বৰ আৰু নম্বৰ বহাই আপোনাৰ ৰিজাল্টটো পাই যাব তাতে মাৰ্কশ্বিটটো শ্ব' কৰিব আপোনালোকে গমেই পায় গোটেইখিনি ডিটেইলছ তো আমাৰ ইয়াতেও ডিটেইলছ জনোৱা আছে তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু এইটো পোষ্টত আহক আপোনালোকে ৰেগুলাৰ আমাৰ ৱেবছাইটত ভিজিট কৰক আমাৰ ৱেবছাইটৰ নাম হ'ল workassam.com য'ত আপোনাৰ জব ৰিলেটেড পোষ্টবোৰ পাই যাব ইয়াতে চাওক আছাম গভৰ্ণমেণ্টৰ জব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব প্ৰাইভেট জব আছাম GK আৰু এডমিট এণ্ড ৰিজাল্ট যিকোনো এক্সামৰ এডমিট ৰিজাল্টটো আমাৰ এইটো ৱেবছাইটত পাই যাব তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে আৰু কাইণ্ডলি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইউটিউব চেনেলত আপুনি লেটেষ্ট গুৰুত্বপূৰ্ণ যিবিলাক টপিক আহে সেইবিলাক আমি এইটো ইউটিউব চেনেলত আপলোড কৰোঁ তো আশা কৰোঁ আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ ইমানেই থেংক ইউ